হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ ডিস্কভাৰী সুইচ ৰাকেশৰ আন এক নলেজেবল ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে জানেনে আমাৰ অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাবলৈ আমাৰ অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা বৃহৎ ডাঙৰ প্ৰকল্প হাতত লৈছে। আহকচোন কি সেই প্ৰকল্পটো আমি ভালদৰে চাওঁ। বন্ধুসকল, আপোনালোকে জানেনে অসম চৰকাৰে অসমৰ মৰিগাঁৱৰ জাগিৰোডত এটা বৃহৎ প্ৰকল্প হাতত লৈছে। সেই প্ৰকল্পটোৰ নাম হ'ল টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি। বন্ধুসকল, এই প্ৰকল্পত অসম চৰকাৰে প্ৰায় ২৭,০০০ কোটি টকাৰ ইনভেষ্টমেণ্ট কৰিছে আৰু এই প্ৰকল্প হৈ উঠাৰ পিছত অসমৰ প্ৰায় ২৭,০০০ৰো অধিক ল'ৰা ছোৱালীয়ে এই প্ৰকল্পৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ বা চাকৰি পাবাত সক্ষম হ'ব। আপোনালোকৰ মনলৈ নিশ্চয় প্ৰশ্ন আহিছে, কি হয় এই ছেমিকণ্ডাক্টৰ, ইয়াক বনোৱা কেনেকৈ হয়, ইয়াৰ প্ৰয়োজন কি? ভিডিঅ'টো শেষলৈকে চাই থাকক, মই আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিম। বন্ধুসকল, ছেমিকণ্ডাক্টৰৰ জৰিয়তে ইলেক্ট্ৰনিক ডিভাইচ বনাবলৈ সুবিধা হয়, কাৰণ ই মেটেলৰ দৰে কণ্ডাক্টৰো নহয় আৰু ৰাবাৰৰ দৰে ইনচুলেটৰো নহয়। ইয়াৰ মাজেৰে কেতিয়াবা ইলেক্ট্ৰিচিটি পাৰ হ'ব পাৰে আৰু কেতিয়াবা ইলেক্ট্ৰিচিটি পাৰ নহয়, আৰু এই বিশেষ গুণটোৰ কাৰণে ছেমিকণ্ডাক্টৰ বৈদ্যুতিক ইলেক্ট্ৰনিক ডিভাইচ বনাবলৈ পাৰফেক্ট হয়। এতিয়া আমি জানো আহক ছেমিকণ্ডাক্টৰ ক'ত থাকে। চাওক বন্ধুসকল, আপোনালোকে যে চলাই আছে ফোনটো, সেই ফোনটোতো এখন ছেমিকণ্ডাক্টৰ প্লেট আছে। আপোনালোকৰ ঘৰত থকা ফ্ৰিজ, AC, টিভি আৰু প্ৰত্যেকটো ইলেক্ট্ৰনিক ডিভাইচতে ছেমিকণ্ডাক্টৰ থাকে। বন্ধুসকল, ছেমিকণ্ডাক্টৰ এটা চিলিকন নামৰ মেটেৰিয়েলৰ পৰা বনোৱা হয়, আৰু এই ছেমিকণ্ডাক্টৰ বনাবলৈ এটা বহুত পৰিষ্কাৰ ৰুমৰ প্ৰয়োজন হয়, কাৰণ এটা সৰু ধূলিকণায়ো এই ছেমিকণ্ডাক্টৰ এখন নষ্ট কৰি দিব পাৰে। টাটা কোম্পানীয়েও জাগিৰোডৰ এই ছেমিকণ্ডাক্টৰ প্ৰজেক্টত বহুত টকাৰ ইনভেষ্টমেণ্ট কৰিছে। লেট মিষ্টাৰ ৰতন টাটাই কৈছিল যে এই ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ পিছত অসমখন অকল নৰ্থ ইষ্টৰে নহয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ'ব। আনকি ইউনিয়ন মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ আৰু ফৰ্মাৰ মিনিষ্টাৰ অফ ষ্টেট ৰাজীৱ চন্দ্ৰ শেখৰেও কৈছে যে ভাৰতৰ যি ছেমিকণ্ডাক্টৰৰ প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনীয়তা একমাত্ৰ অসমৰ পৰাই পূৰণ হ'ব। পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ছেমিকণ্ডাক্টৰ প্ৰজেক্ট আছে টাইৱানত, আৰু ভাৰতো লাহে লাহে কোনো পিছ পৰি থকা নাই। বন্ধুসকল, আধুনিক যুগত এই ছেমিকণ্ডাক্টৰৰ প্ৰয়োজন বহুত বেছি বাঢ়ি যাই আছে, আৰু ইয়াৰ দ্বাৰা হস্পিটেলৰ বহুতো এডভান্স যন্ত্ৰ নিৰ্মাণ কৰা হয়, আৰু আজিকালিৰ যি আধুনিক কাৰ, সেই কাৰসমূহতো এই ছেমিকণ্ডাক্টৰৰ বহুত প্ৰয়োজন হয়, আৰু সেইবাবে চাগে বহুতো বিদেশী কাৰ কোম্পানী অসমলৈ আহিবৰ কাৰণে চেষ্টা চলাই আছে। এই ছেমিকণ্ডাক্টৰ প্ৰজেক্টটো অসমত নিৰ্মাণ কৰাৰ বাবে আমি অসম চৰকাৰক বহুতো ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ এই ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ জৰিয়তে বহুতো অসমীয়া নিবনুৱা যুৱক যুৱতী স্বাৱলম্বী হ'ব পাৰিব। বন্ধুসকল, এইখিনি আছিল ছেমিকণ্ডাক্টৰ প্ৰকল্পটোৰ বিষয়ে। ভিডিঅ'টো কেনে লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, আৰু অজানিতে যদি কিবা ভুল হৈ গৈছে ক্ষমা কৰি দিব। ধন্যবাদ।